अरुणाचल राज्योआव गोदान मोनसे समायना रिभार भिउ मुंनि पिकनिक स्पटआव बोसोरनि गिबि सानाव गोबां सुबुंनि रंजानायनि दोहौ 2024 मायथाइनि बोसोरनि गिबि सानाव गोदान बोसोर 2024 मायथाइखौ बरायनानै बयबो गोजोननाय आरो रंजानायखौ गावनि सुबिदा बायदि गोजोननाय लादों। आसामनि आरो अरुणाचल रायजोनि सिमानि अरुणाचल रायजोआव गोदानै बेखेवजानाय रिभार भिउ पिकनिक स्पटआव गोबां रायजोफोरखौ लावखार ओंखाम जानायनि होंगो दोंगो नुनो मोननाय जादों। बोसोरनि गिबि सानाव बे समायना रिभार भिउ पिकनिक स्पटआव गोबां रायजो राजाफ्रा लावखार ओंखाम जानानै रंजाफैनायखौ बे समाव नुनो मोननाय जादों। अदालगुरि नगरनिफ्राय भैरबकुंड लावखार ओंखाम जाग्रा थावनि थांनाय लामाजों थांनानै दनसिरि दालांखौ बारनानै अरुणाचल रायजोआव ससे हाबलांब्लानो मोननो हागोन बे समायना रिभार भिउ पिकनिक स्पट थावनिखौ। बे पिकनिक स्पटआव लावखार ओंखाम जाग्रा सुबुंफ्रा खौरांगिरिनि सिगाङाव मा फोरमायखो आबुङै मिथिनानै लानि फै। जोङो लावखार ओंखाम जाफैनायनि थाखाय गथ'फोरा स्कुल बन्द नालाय ओंखायनो जोङो लावखार ओंखाम जानो फैदों आरो बेयाव। जायगानि थासारिखौ माबायदि मोनदों? जायगानि थासारियाथ' मोजाङानो। बहानिफ्राय फैदों? जोङो 2 नं झारगावनिफ्राय फैदों। बेसेबांसो मानसिफोर फैदों बायदि? जोङो बेयाव न'नि गोजा फैदों आरो 9 जन ना 10 जन आरो जोङो। सिगांफोर फैफेरदोंमोन? औ फैखायो जोङो बोसोरे फैयो। आरो उनावबो फैबावगोन? फैगोन जों। जायगाया माबायदि? जायगायाथ' मोजांखौनो मोनदों। न'खरनि हिसाबै बा फेमिलि बेयाव पिकनिक जाफैनो हानायनि मोजां थावनि सानो नामा? औ मोजां गथ'फोरखौ देखायनो आरो न'खरनि मोनसे गोजोननायखौ लानो हायो। হয় ধন্যবাদ, খুব ভাল লাগিছে। আজি নতুন বছৰৰ প্ৰথমতে সকলোকে আন্তৰিক শুভকামনা জনাইছোঁ নতুন বছৰৰ। এইটো যিটো আমাৰ ভৈৰৱকুণ্ড আৰু অৰুণাচল সীমান্তৰ যিটো সংযোগস্থল, এই সংযোগস্থলৰ ৰিভাৰ ভিউৰ যিটো পিকনিক স্পট অতিশয় মনোমোহা আৰু খুব ভাল লাগিছে। ইয়াত আমি যোৱাবাৰো আহিছিলোঁ আৰু এইবাৰ আহি যোৱাবাৰতকৈ বহুত উন্নত পাইছোঁ। খুব ভাল লাগিছে, খুব সুন্দৰ। আৰু ইয়াৰে যিটো স্থানীয় মানুহ আমাৰ সহযোগিতা বহুত আগবঢ়াইছে, বহুত ভাল লাগিছে আৰু ভাল লাগিছে। সকলোৱে আহক এইটোৱে কামনা কৰিছোঁ। পিছলৈকে ফেমিলি লৈ ইয়াত আহিব পাৰে? নিশ্চয় নিশ্চয়, ইয়াততো ফেমিলিৰে পৰিৱেশ। ইয়াতে যিটো প্ৰাকৃতিক পৰিৱেশ এইটো সকলোৱে ফেমিলিয়ে এনজয় কৰিব পাৰিব আৰু ইয়াত কোনো ধৰণৰ অসুবিধা নাই। আমাৰ ভৈৰৱকুণ্ডৰ যিখিনি মানুহ আছে বা অৰুণাচল প্ৰশাসনৰ যিখিনি ব্যৱস্থা খুব সুন্দৰকৈ সজাইছে। আৰু বিশেষকৈ আমাৰ যিটো পিকনিক স্পটত আহিলে আমাৰ ইউৰিনেল বাথৰুম এই ধৰণৰ অকণমান অসুবিধা থাকে আৰু অকণমান আমাৰ বিশেষকৈ মহিলাসকলৰ কাৰণে সেই এৰেঞ্জমেণ্টবিলাকো খুব সুন্দৰকৈ সজাই তুলিছে। আৰু যিখিনি আমাৰ পৰিষ্কাৰ পৰিচ্ছন্ন এই বস্তুটো সঁচাকৈ মানিবলগীয়া। গতিকে আমি মঙলৰ পৰা আহিছোঁ। হয়, আগতেও আহিছোঁ, কিন্তু এইবাৰ এটা অনন্য ৰূপত দেখা পাইছোঁ এই ৰিভাৰ ভিউ অঞ্চলটো। খুব ভাল লাগিছে। নতুন বছৰৰ শুভেচ্ছা আপোনালোকে ভৈৰৱকুণ্ডৰ পৰা দিলে। হয় হয়, নতুন বছৰৰ শুভেচ্ছা সদৌ অসমবাসী ৰাইজলৈ আমি আন্তৰিক শুভকামনা জনাইছোঁ। সকলোৱে ভালে কুশলে থাকক, অনাগত বছৰটো সুখ সমৃদ্ধিৰে ভৰি পৰক। কেনেকুৱা? বহুত ভাল লাগে ইয়াতে আহি। আমি আহিয়ে থাকোঁ, আমি ইয়াৰ ওচৰৰে হয় আৰু আমি ওদালগুৰি হয়। বহুত ভাল লাগে ইয়াতে আহি। আৰু সুবিধা কিবা কিবি কেনেকুৱা সুবিধাবিলাক? কি ক'লে? সুবিধা কেনেকুৱা পালে? সুবিধা বহুত ভাল। গোটেই সুবিধা? গোটেই ভাল হয় ইয়াতে। পানী চানী সুবিধা বহুত ভাল থাকে। বহুত ভাল হয়। নতুন বছৰৰ শুভেচ্ছা কেনেকুৱা? বহুত ভাল। আজি নতুন বছৰ সবৰে মংগলময় হওক আৰু বিগত বছৰ যিখিনি অসুবিধা ৰৈ গৈছিল সেইখিনি নতুন বছৰে এনেই আঁতৰাই দিয়ক, তাৰে কামনা কৰিছোঁ ৰাইজৰ হকে। মই এই প্ৰথম আহিছোঁ। মই ইয়াতে ধনশিৰি বন বিষয়াহে মই ইয়াত আহিছোঁ। যোৱা 20 তাৰিখে ইয়াত মই জইন কৰিছোঁ। আহিয়ে মই ইয়াত আহিছিলোঁ। জইন কৰিবৰ দিনাই মই ইয়াত আহিছিলোঁ। আহি ভাল লাগিছিলে, মনোমোহা দৃশ্য দেখি বৰ ভাল লাগিছিলে। আশা কৰোঁ যিখিনি মানুহে ইয়াত বনভোজ খাবলৈ আহিছে তেখেতে মোৰ দৰে সেই আনন্দিতই হ'ব। আৰু যিখিনি অসুবিধা আছে, আমাৰ অহা বছৰলৈ 22খন আমাৰ কমপ্লিট হ'ব। হ'লে যাতায়াতৰ আমাৰ যিটো আমাৰ অসুবিধা, যাতায়াতৰ যিটো ট্ৰেফিক জামটো টোটেলি নহ'ব যেন ভাবিছোঁ। আশা ৰাখিছোঁ অহাবাৰ আমাৰ বনভোজস্থলীলৈ বহুত মানুহ আহিব। সেইখিনিয়ে মোৰ ক'বলগীয়া। লালপুল হাড় দোকানী এজনী, তেখেতে আমাক নিমন্ত্ৰণ অনুযায়ী আমি ইয়াত আহিছোঁ। আমাৰ ইয়াত বিভিন্ন কেমিকেলৰ ল'ৰা
30টা কোম্পানীৰ ল'ৰা ইয়াত আমি উপস্থিত হৈছোঁ গতিকে দালাকি ইণ্টাৰনেশ্যনেল লালপুলৰ এটা ব্ৰেণ্ড হয় ডাঙৰ এটা হাৰৰ দোকানী হয় আপোনালোকৰ ইফালে যদি কিবা খেতি বা চাহ খেতিৰ কিবা পৰামৰ্শ লাগে আপোনালোকে ইয়াত জনাব পাৰে তাত ধুনীয়া সাৰ ঔষধ পাব এতিয়া আজি আপোনালোকে ইয়াত পিকনিকটো খালে খাই বা ইয়াৰ পৰিৱেশ অনুভৱ কেনেকুৱা ভৈৰৱকুণ্ডত আহি নিশ্চয় ভাল লাগিছে এইটোতো অৰুণাচলত পৰিছে এইখিনি ঠাইডোখৰ নিশ্চয় ভাল লাগিছে আমি ইয়াৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰাও ল'ৰা ইয়াত আহিছে ভৈৰৱকুণ্ডত আহি নিশ্চয় ভাল লাগিছে আমাৰ সকলোৱে আহি ইয়াত পিকনিক খাবৰ কাৰণে সুবিধা একদম বহুত সুবিধা আছে আমি ইয়াত পিকনিক প্লেচটো আহি বহুতে ভাল লাগিল হা কিন্তু ইয়াতে সৰু এটা মানে হস্পিটেল যদি ব্যৱস্থা কৰিলে হয় অসম গভৰ্ণমেণ্টে নাইবা অৰুণাচল গভৰ্ণমেণ্টে তেতিয়াহ'লে ভাল হ'লে হয় মানে সৰু সুৰা কাম কাজ হয় হা যে হাত কাটি যায় ভৰিত দুখ পায় যদি ইয়াত এটা সৰু হস্পিটেল থাকিলে আমাৰ ভাল হ'লে হয় এইখিনি क'क्राझार सरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2024-25 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो थिथागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 8 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो बे फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर थाखो फोरोंथायनि अनगायैबो योगा क्लासेस बेसिक कम्पिउटार एडुकेशन इंग्लिश स्पीकिंग स्किल मैथ्स एंड साइंस प्रोजेक्टिंग हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पाब्लिक स्कुलाव मुं थिसनोब्ला नैबे जानबुं नम्बर 6000853288 6000489621 9101 008849 कल खालामनानै सुलाद लानो हागोन